গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ চেঙাজান আঞ্চলিক সমিতিৰ উদ্যোগত আৰু বৃহত্তৰ চেঙাজান মাজৰবাৰীবাসী ৰাইজৰ সহযোগত আজি ব্ৰহ্মপুত্ৰৰ বানপানী খহনীয়াৰ পৰিত্ৰাণ বিচাৰি চেঙাজান ফেৰীঘাটৰ ব্ৰহ্মপুত্ৰৰ পাৰত মা গংগা পূজাৰ আয়োজন কৰে। আজি পুৱাৰ ভাগতে পুৰোহিতে যথাৰীতিৰ মাংগলিক কাৰ্যসূচীৰে চেঙাজান ফেৰীঘাটৰ ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত গংগা মন্দিৰত পূজা অনুষ্ঠিত কৰে। পূজাস্থলীত বাথৌ ধৰ্মাৱলম্বীসকলে হাঁহ পাৰ আগবঢ়ায়। ব্ৰহ্ম ধৰ্মীয়সকলে যজ্ঞ আহুতি, বাঙালীসকলে ৰাম ৰামায়ণ পূজা অনুষ্ঠিত কৰে। ইয়াৰ পাছতে মা গংগাৰ নামত ছাগলী, বগা হাঁহ, বগা পাৰ চৰাই, ফল মূল, ধূপ ধূনা বিভিন্ন নৈবেদ্য আগবঢ়াই পূজা অৰ্চনা কৰে। তাৰ পাছত কলৰ পটুৱাৰ ভূৰত হাঁহ, পাৰসহ সকলো নৈবেদ্য ব্ৰহ্মপুত্ৰত উটুৱাই দিয়ে মা গংগাৰ পৰা খহনীয়া পৰিত্ৰাণৰ আশীষ পাবৰ বাবে। নেদেখাজনক ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ মানসেৰে অনুষ্ঠিত কৰা গংগা পূজা অনুষ্ঠানত গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ উপদেষ্টা কালু দাস, কাৰ্যনিৰ্বাহক ইন্দ্ৰ বৰবৰুৱা, চেঙাজান আঞ্চলিক সমিতিৰ সভাপতি ভূমচা বসুমতাৰী, উপদেষ্টা ধৰ্মেন্দ্ৰ হাজং, অধ্যক্ষ ক্ষীৰেশ্বৰ বৰা, উপদেষ্টা পবিত্ৰ বসুমতাৰী, ব্ৰিটিছ নৱক্ষুদ্ৰ, চিচি চিলাপথাৰ জিলা সমিতিৰ বিষয়ববীয়া কুকিল দাস প্ৰমুখ্যে চেঙাজান মাজৰবাৰী অঞ্চলৰ 22খন গাঁৱৰ ৰাইজে অংশগ্ৰহণ কৰে।